নমস্কাৰ। আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। এই পবিত্ৰ দিনত সকলো শিক্ষকবৃন্দলৈ মোৰ শ্ৰদ্ধা ভৰা প্ৰণাম জনাইছোঁ। গোলাঘাট জিলা গোহাঁইমেৰ গাঁও নিবাসী ছাজিমত উদ্দিন আহমেদ আৰু শ্বৰীফা বেগমৰ পুত্ৰী মাননীয়া নাছৰিন চুলতানাই ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ওপৰত কবিতা ৰচনা কৰিছে আৰু নিজৰ শুৱলা কণ্ঠেৰে আবৃত্তিও কৰিছে। আহক তেওঁৰ কবিতা শুনো। তেখেত হ'ল আমাৰ সাহিত্য সংস্কৃতি সাধনা মঞ্চ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদিকা, এগৰাকী সাহিত্য প্ৰেমী। শ্ৰদ্ধাৰ সৰ্বপল্লী, হে জ্ঞানৰ বাণী দেউতা সৰ্বমহান সৰ্বপল্লী, জগতৰ চিৰপৰিচিত মহাজ্ঞানী, জন্মিলা তুমি জ্ঞানৰ বন্তি ৰূপে, পৃথিৱীৰ নাম উজ্জ্বল কৰি। জ্ঞানৰ সাগৰত ডুব গৈ মুকুতা বিচাৰি, সমাজলৈ আনিলা শিক্ষাৰ জ্ঞানৰ থলী। জ্ঞানৰ বন্তিৰ পোহৰতে জিলিকি উঠিলা সমগ্ৰ বিশ্বজুৰি। তোমাৰ কষ্ট আৰু ত্যাগৰ বলত শিক্ষকৰূপী সন্মান পালা, সমাজৰ মাজত সৰ্বমহান পুৰস্কাৰ ৰূপে ভাৰত ৰত্ন লাভ কৰিলা। চিৰজ্যোতিষ্মান ভোটাতৰা ৰূপে ভাৰতৰ আকাশত জিলিকি ৰলা, নিজৰ সাধনাৰ বলত উজ্জ্বল নক্ষত্ৰৰ দৰে পোহৰ বিলালা। শিক্ষক ৰূপে নিযুক্তি পাই পৃথিৱীত উজলালা নাম, হে মহান গুৰু তোমালৈ জনাও সহস্ৰ প্ৰণাম।